Hello everyone, good morning. It's bajise 9:25 গৈছে আজি আহিব কেটামান কথা আপোনালোকৰ লগত আলোচনা কৰোঁ বুলি আসলতে কি হয় সময়বিলাক গৈ আছে আৰু ব্যস্ততাও মানুহৰ জীৱনত বহুত বেছি নহয় জানো সকলো ব্যস্ত নিজৰ জীৱনত সকলো নিজৰ কামত ব্যস্ত কোনো কাৰো বাবে ৰখি নাথাকে কোনো কাৰো বাবে সময় ৰখি নাথাকে কিন্তু তাৰ মাজতে আমি নিজৰ ভাল লগা কিছুমান কাম আমি কৰিবলৈ আগবাঢ়ি আহোঁ ইয়াৰ মাজতে ভাল লগা বুলি ক'লে আপোনাৰ ভাল হেতু বহুত দিশত নিৰ্ভৰ কৰে যেনেকৈ আপোনাৰ মনটো ভাল লগা হ'ব পাৰে বা আপুনি নিজক কেনেকৈ ভালে ৰাখো হেতু এটা আপোনাৰ হ'ব পাৰে গতিকে মূল কথাটো হ'ল আমি নিজক ভালে ৰাখিবলৈ হ'লে আমাৰ নিজৰ মনটোক আমি ভালকৈ ৰাখিব লাগিব আৰু মনটোক ভালকৈ ৰাখিবলৈ হ'লে আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব এই মানসিক স্বাস্থ্য আমাৰ কিদৰে গুৰুত্ব দিব লাগিব আমি আমাৰ মনটোৱে যিবোৰ কাম আমাৰ ভাল লাগে সেই কামবিলাক আমি কৰিব লাগিব সেই কাম আমি নিজৰ খালি দায়বদ্ধতাৰ মাজত থাকি পেলাই নিজক এনেকুৱা নহয় যে নিজৰ মনটোক ভাল লগা কাম কৰিবলৈ গৈ নিজক হেৰুৱাই পেলোৱা সেইটো কথা কোৱা নাই নিজক এটা দায়বদ্ধতাৰ মাজত ৰাখি নিজৰ মনেৰে ভাল লগা কামখিনি আমি কৰোঁ আৰু সেনেকৈ আমি এটা সুস্থ মন পাব পাৰোঁ আৰু সুস্থ মন যেতিয়া আমাৰ মনটো সুস্থ থাকিব তেতিয়াহ'লে আমাৰ স্বাস্থ্যও সুস্থ থাকিব মনটো ভাল লাগি থাকিলে আমাৰ যিকোনো স্বাস্থ্যক আমি সুস্থভাৱে ৰাখিবলৈ আমি চেষ্টা কৰিব পাৰোঁ গতিকে সকলোৱে নিজক ভালে কুশলে ৰাখোঁ আৰু সকলো ভালে কুশলে থাকক থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' আগলৈকে এইদৰে মোৰ ভিডিঅ'সমূহ আপোনালোকে ছাপোৰ্ট কৰি যাব পুনৰ আহিম অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈকে সকলোৱে ভালে থাকক থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ